যিমান পাৰে সিমান সোনকালে গ্ৰেপ্তাৰ কৰক এইজন উদন্তৰ ব্যক্তিক, যিজন ব্যক্তিয়ে এগৰাকী কৰ্মৰত মহিলাৰ ওপৰত হাত তুলিছে। ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ মধ্যপ্ৰদেশৰ এই ভিডিঅ'টো এতিয়া বৰ্তমান সৰ্বত্ৰে চৰ্চিত হৈ পৰিছে। মধ্যপ্ৰদেশৰ ৰাজগড় জিলাৰ টোলগেটত মহিলাৰ কৰ্মীয়ে এজন যুৱকৰ মাৰপিট, চিচিটিভিত কেমেৰাত বন্দী সমগ্ৰ দৃশ্য। সাধাৰণ এটা কথাত তৰ্ক বিতৰ্ক হোৱাৰ পিছতে মহিলাৰ কৰ্মচাৰীজনীৰ ওপৰত হাত তোলাই এইজন উদন্তৰ যুৱকে। ইতিমধ্যেই দেশৰ প্ৰান্তে প্ৰান্তে ভাইৰেল হৈ পৰিছে এই বিশেষ ভিডিঅ'টোত স্পষ্টভাৱে দেখা গৈছে টোলগেটৰ কৰ্মৰত মহিলাগৰাকীক কিদৰে মাৰপিট কৰিছে এইজন উদন্তৰ যুৱকে। এই উদন্তৰ যুৱকজনক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰক, নহ'লে এনেকুৱা বহু উদন্তৰ যুৱক পুনৰ নিৰ্মিত হ'ব। যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে আপোনালোকৰ শ্বেয়াৰৰ মাত্ৰত এই যুৱকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ব্যুৰ' ৰিপৰ্ট, নিউজ আছাম।